নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম জনালোঁ মই মোৰ ইউটিউব চেনেলত। আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো চাই থাকক। আৰু বন্ধু বান্ধৱীসকল, বৰ্তমান বৰষুণৰ ছিজন, পূৰা বাৰিষা ছিজন। গাঁৱততো সকলোৱে বৰ্তমান খেতি পথাৰৰ লগত ব্যস্ত, গতিকে ব'লক অকণমান আপোনালোকক আমাৰ ইয়াৰ অলপ পথাৰবিলাক দেখুৱাওক। পথাৰবিলাকত পানী হৈছে নে বানপানী হৈ আছে সকলো দেখিবলৈ পাব। আৰু আহি আমাৰ বৰমাই সুধিছে কাক কি কৰি আহিছোঁ। এয়া আপুনি কি কৰি আছে? পথাৰলৈ যাব। কঠীয়া চঠীয়া তুলিলে? কেনেকুৱা এতিয়া বৰ্তমান খেতি পথাৰত খেতি চেতি লগাইছেনে? বাই বাই কিবা এটা কৈ দিয়ক। ইয়াত কেনেকুৱা খবৰ খাতি সোধক, কওক। ছাতিটো ধৰি দিয়ক, কওক। গাইছ আপোনালোকৰ কেনেকুৱা, ভালনে? কওক, সেইবুলি কৈ দিয়ক, নহ'লে এইটো হেৰি হৈ যাব, বেয়া হৈ যাব। গাইছ আপোনালোকৰ ভালনে? গাইছ আপোনালোকৰ ভালনে? আপোনালোকৰ কি খবৰ? আপোনালোকৰ কি খবৰ? বৰ্তমান আমাৰ ইয়াত বৰষুণ দি আছে, পানী হৈ আছে। আৰু বৰমায়ো পূৰা খেতিত ব্যস্ত, মানে পূৰা আপোনাৰ ধান চান পূৰা লগত ব্যস্ত হৈ আছে। এতিয়া কঠীয়া তুলিলে। বাকী খেতি যে এতিয়া খেতিটো আপোনালোকেতো লগালে, এতিয়া সাজৰ কলৰ চলত হৈছেনে নাই? শলিতা নলগালে? সেই বহুত দুখৰ কথা যে বৰমা ঘৰত আজি এইবাৰ প্ৰতিবাৰে খেতি কৰিলে, প্ৰতিবাৰে খেতিতে আপোনাৰ সাজৰ কল পোৱা যায়। আগৰ মোৰ প্ৰথম ভিডিঅ'টোতে মই বনাইছিলোঁ যে সাজ খোৱা ভিডিঅ', আপোনালোকে নিশ্চয় পাইছিলে। শলিতা লগাই আমাৰ এটা নিয়ম। আৰু এইফালে চাওক গাইজ, গোটেই পানী 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 পানী। ইয়াত যে এখন পথাৰ বুলি নাভাবিব, এইটো এটা আমাৰ বিৰাট ডাঙৰ পুখুৰী, য'ত আমি মাছ উৎপন্ন কৰোঁ। আৰু সেই মাছ আমি নিজেও খাওঁ আৰু আনৰ বাবেও আমি বজাৰত মুকলি কৰি দিওঁ। বৰ্তমান গাইজ মই আহি গ'লোঁ পূৰা খেতিৰ পথাৰত। এয়া চাওক, আমাৰ লংকাই পূৰা ধুনীয়াকৈ কঠীয়াবিলাক ৰেডি কৰি ৰাখিছে। আৰু পূৰা প্ৰায় দেখিবই পাৰিছে, মাটি পূৰা চহাই মেলি ৰেডি কৰা হৈছে। আৰু খুব সোনকালেই চাগে লংকাই বোকা দি দিব। আৰু এয়া চাওক, আজি চাগে বোকাই দিছে নেকি, ক'ব নোৱাৰি। সেয়া এটি গাঁৱলীয়া পৰিৱেশৰ এক মনোমোহা দৃশ্য। আজিকালি প্ৰায় দেখিব পোৱা নাযায় যে গৰু দি হাল বোৱা। আজিকালি আৰু মানুহে ট্ৰেক্টৰ দিয়ে ফটকফট চহাই দিয়ে। আৰু আমাৰ এই লং ককাই সৰুৰ পৰাই আমি দেখি আহিছোঁ, তেওঁ গৰুৰে হাল বায় আৰু তেওঁ খেতিৰ লগত পূৰা জড়িত থাকে। ঘৰৰ সম্পূৰ্ণ খেতিৰ দায়িত্ব লংকাইৰ ওপৰত। এইটো লংকাইহঁতৰ ঘৰৰ পুখুৰী। আৰু ইয়াত পূৰা কঁঠাল লাগি আছে। আৰু লংকাই কি কৰে, যেতিয়াই মানে আপোনাৰ এইবিলাক কঁঠাল দেখিছে, আৰু সিহঁতৰ ঘৰত আৰু ঢেৰ কঁঠাল গছ আছে। আৰু যেতিয়াই মানে পথাৰত হাল বায় বা বোকা দিয়ে, খেতি লগায়, তেতিয়া লংকাই কোনো বিস্কুট দোকানৰ পৰা কিনি নানে। তেওঁ লাল চাহ আৰু ঘৰৰে কঁঠাল পাৰি পকাই ৰাখে, আৰু সেই কঁঠালেই মানুহক খাবলৈ দিয়ে, চাহ খাবলৈ দিয়ে। কিমান ভাল লাগে কঁঠালৰ লগত চাহ পথাৰত বহি খোৱা এটা মজাই বেলেগ। সৰুতে বহুত খাইছিলোঁ, সৰুতে পথাৰত আহি ভাতো খাইছিলোঁ। আৰু এতিয়া বৰ্তমান সেইবিলাক পৰিৱেশ দেখা পোৱা নাযায়। আৰু এই চাওক, এই পথাৰত আহিছোঁ, লংকাই কোখন চাওক, এখন লংকাই ভাগৰ কো। আৰু লংকাই পূৰা হাল বোৱাৰ লগতে কো কটাই মৰাটো ব্যস্ত। আৰু এয়া চাওক, মাটি ৰুবৰ কাৰণে পূৰা কঠীয়া ৰেডি। কি ক'ব, সদায় আৰু একেবিলাক কিমান ভিডিঅ' দিব, তামোল পুলি ৰোৱা এইবিলাক কিবা কিবি ভিডিঅ' প্ৰায় ভাইৰেলে নহয়। গতিকে আজিৰ পৰা অলপ বেলেগ ধৰণে ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব, কিবা কিবি জনাব, কমেণ্ট দিব, লাইক দিব, ছাবস্ক্ৰাইব কৰিব। সেয়া চাওক, পথাৰত এটা গাঁৱলীয়া মানুহৰ বাবে এটি মনোমোহক দৃশ্য। আৰু লংকাই গৰু ইয়াত থৈ ক'ত গ'ল মানুহটো এতিয়া ঠিক নাই। থাকিবই লাগিলে নেকি, নে ভাত খাবলৈ গ'ল, নে মানুহজনীৰ ওপৰত খং কৰি ঘৰত মানুহজনীক চাবলৈ গ'ল, সেইটো সি জানিব। আৰু এয়া চাওক, এয়া আলি চালি পূৰা দি ৰখা হৈছে। আৰু গাইজ এটা কথা, মানে আহি থাকোঁতে এটা বস্তু দেখিলোঁ। এই আকাৰজানো এখন লাঙি পাতি থোৱা আছে। লাঙিখন চাওঁ, মনে মনে চুৰ কৰি যদি মাছ লাগে ঘৰত নি পুৰি মেলি খাই, পিটিকা বনাই খাই মই দোকানলৈ গুচি যাম। চাওক, মাছৰ ফিচাটোহে আছে। চাওক, মাছ চাছ নাই।
এটা মাছ নাই জালত। নাই, লাঙি জালত মাছ নাই আৰু মালিকে দেখিলে মোক পূৰা পিটিব। আৰু বন্ধু বান্ধৱীসকল, এয়া চাওক, এইবিলাক আমাৰ খেতি। কাৰণ প্ৰতিবাৰে মই সৰুৰ পৰা যেতিয়াৰ পৰাই মনত আছে তেতিয়াৰ পৰাই খেতিত লাগি আছোঁ, খেতি পথাৰত লাগোঁ। আৰু বৰ্তমান এইবাৰ খেতিত লগা নাই। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আজি আহিলোঁ খেতিত। এই বছৰতহে এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ খেতিত, নহ'লে আগত প্ৰতি বছৰে মই খেতিত লাগোঁ আৰু খেতি কৰি মই ভাল পাওঁ। কাৰণ এবাৰ বিশেষ এটা প্ৰব্লেমৰ কাৰণে ঘৰৰ মাহঁতেই খেতি চেতি লগাইছে, মা বাবাহঁতেই লাগিছে। ময়ো বিশেষ প্ৰব্লেম এইবিলাক চব এইবিলাকহে পূৰা। আৰু ইমান পানীও হোৱা নাই আমাৰ ইয়াত। আৰু এয়া আমাৰ বৰ্তাহঁতৰ খেতি এইবিলাক। আৰু সেইবিলাক আমাৰ ডাঙৰ বৰ্তাহঁতৰ খেতি, সিহঁতৰ ৰুই মেলি পূৰা ৰেডি। গতিকে ব'লক। বান্ধৱীসকল, বৰ্তমান খেতি পথাৰ আৰু যিমানকণ পাৰোঁ আপোনালোকক দেখুৱালোঁ, চালেই আপোনালোকে। আৰু এইটো এটা দেখিছে ইমান ডাঙৰ, এইটো কিহৰ ঘৰ? এইটো আমাৰ এজন দাদাই ইয়াত মাছৰুমৰ খেতি কৰে, কাঠফুলা খেতি কৰে। আপোনালোকে কাঠফুলা খাই পাইছেনে নাই? যদি খাইছে নিশ্চয় জানে ইয়াত টেষ্টি আৰু ইয়াৰ বজাৰৰ দাম। বজাৰত ইয়াৰ বহুত মূল্য আছে। চাওক, আৰু বন্ধু বান্ধৱীসকল, এয়া হাবিৰে আৰু জংঘলে আহি গ'লোঁ, পথাৰে গৈ। সেয়া চাওক, বৰ্তমান সেয়া কঠীয়া তুলি ৰখা হৈছে। এইবিলাক কঠীয়া। আৰু চবফালে পানী। এতিয়া গৰু গাইবিলাকো বহুত অশান্তি। গৰুৱে ঘাঁহ খাব এৰি সেয়া তামোল পাত খাই আছে। এইফালে আৰু বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত ইমানকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মানে বহুতো বন্ধু বান্ধৱী থাকে ন, যিসকলে বাহিৰত থাকে কাম বন কৰিবৰ কাৰণে। আৰু তেওঁলোকেতো অসমতে থাকে আৰু খেতি পথাৰবিলাকতো চাব বিচাৰে ন। অলপ তাৰে ভিডিঅ' আপোনালোকক দি দিলোঁ। যেনেকৈ পাৰিছোঁ, যেনেকৈ কৰিছোঁ আৰু নিজৰ বুলি ভাবি মাফ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰি দিব, আৰু এটা কমেণ্ট মাৰি জনাই দিব। আজিলৈ বাই বাই।